হেল্ল' বন্ধুসকল, আজি আমি ওলাইছোঁ এটা গানৰ শ্বুটিং আছে। চ' কালি আমি আহি পালোঁ ইয়াত। আহি পালোঁ মানে ইয়াত বৰ্তমান আপোনাৰ চেৰাপুঞ্জীত আহি পালোঁ। চ' সেইটো কাৰণে চেৰাপুঞ্জীত থাকিলোঁ। গ্ৰীণ ভেলী বুলি কয় নতুনত। চ' সেইটো কাৰণে গ্ৰীণ ভেলীত আছিলোঁ। চ' আজি ওলাইছোঁ এতিয়া যাবলৈ। অলৰেডি চব পেকিং। আপোনালোকক যদি মই ফ্ৰণ্টটো দেখুৱাওঁ মোৰ গম পাব তেন্তে। মই দেখুৱাইছোঁ ফ্ৰণ্টটো। এইটো মই মানুহটো ওলালোঁ আল্টিমেটলি। এয়া দেখিছেই মোৰ পিঠিত কিমান ডাঙৰ বেগ আছে দেখিছেই। আমি ওলাইছোঁ যাবৰ কাৰণে। চ' এতিয়া গৈ থাকোঁ। প্ৰথম কথাটো হৈছে কি, শ্বুটিংটো কালিও আছিলে। কালি শ্বেডিউলত মই নাছিলোঁ। চ' আজি শ্বেডিউলত মই আছোঁ। সেইটো কাৰণে যাবলৈ ওলালোঁ। মোৰ লগত আছে পাপু ডেকা DOP। তেওঁৰ লগতে ওলাইছোঁ। আপোনালোকে দেখিবলৈ পাব এক ছেকেণ্ড। এয়া আমাৰ মাজত আছে DOP পাপু ডেকা, ৰয়েল এনফিল্ড। আমি এতিয়া গৈ থাকোঁ। আপোনালোকে দেখিবলৈ পাইছে আমি গৈ আছোঁ শ্বুটিং স্থলত, য'ত শ্বুটিং চলিব মানে আমাৰ এতিয়া যিটো লোকেশ্যন, আমি লোকেশ্যনলৈ গৈ আছোঁ বৰ্তমান। যিটো চেৰাপুঞ্জীৰ যিটো ভিউ, স্পীড ব্ৰেকাৰ আহিলে মানে দাঙি দিবলগীয়া হয়, অৱস্থাটো তেনেকুৱা হয়। কিয় যদিহে স্পীড ব্ৰেকাৰত মই দাঙি নিদিওঁ তেন্তে আপোনালোকে নিজে গম পাব। স্পীড ব্ৰেকাৰত যদি দাঙি নিদিওঁ তেন্তে অৱস্থা মোৰ বেয়া হ'ব। মানে আপোনালোকে চোৱাই খুব ফূৰ্তি পাব, মোৰ অৱস্থাটো বহুত বেয়া হৈ যাব। বঢ়িয়া। দাঙি যাবলগীয়া হয়। আপোনালোকেতো চাই আছে চেৰাপুঞ্জীৰ ভিউটো কেনেকুৱা হৈ আছে। গম পাইছোঁ। আচ্ছা 1847-ৰ। আচ্ছা 1847-ৰ। আচ্ছা, ভিউটো কিন্তু তামাম ধুনীয়া। মই তামোল এখন পকতিয়াই আহিবলগীয়া হৈছে মানে ঠাণ্ডা লাগে বুলি। তো সেইটো কাৰণে ঠাণ্ডা নালাগে, ঠাণ্ডা নলগাৰ কাৰণে মেইনলি তামোল এখন পকতিয়াই আহিবলগীয়া হৈছে। আৰু মেইনলি আপোনালোকে ভিউটো চাওক বেক চাইডে। সাংঘাতিক ধুনীয়া ভিউটো। এটা পায়
ৰাতি আহি ভালে কৰিলোঁ বুজিছা। ৰাতি আহিলে ভাল হ'ল। আজি ৰাতিপুৱা ফালি গ'লোঁ। একো কাম কৰিবলৈ মন নোযোৱা নিচিনা হ'লহেঁতেন। ঠেৰু গেঠু টাইপ লাগি থাকিলে। সেইটোৱেই। আমি আহি পালোঁ বৰ্তমান সময়ত। তাৰপিছত আমি আৰু দেখুৱাই আছোঁ ডিটেইলছ। গৈ লওঁ হয়নে? চাবি গীত গে এক ছেকেণ্ড। চলো। বৰ্তমান এনেও আহিটো পালোৱেই। চ' সেইটো কাৰণে মই আহি পোৱাৰ পাছত মোৰো অলপ নিজৰ কষ্টিউম আছে। আৰু আজি মই এনেই ভিডিঅ' ছং এটা শ্বুটিঙত আছোঁ মেইনলি। চ' সেইটো কাৰণে আপোনালোকক দেখুৱাম যিমান পাৰোঁ সিমান। ঠিক আছে, আহক মোৰ লগত। প্ৰাঞ্জিত হেল্ল' দা, কি খবৰ? এখন তেন্তে উৰাব আজি মানে উৰিবই আৰু মানে ন? আচ্ছা, বঢ়িয়া। প্ৰাঞ্জিতে এনেই ক'ব নেকি আমাক এইখন কি বুলি কয়? স্কিমাৰ বুলি কয়। স্কিমাৰ। এইখন একচুৱেলি ইউজ হয় যাতে মুখখন হাইলাইট হয় ন? তাকে। Okay, shot. Artist okay? Okay, sir. হাই মানৱ দা, কি খবৰ ভালনে? বহুত দিনৰ মূৰত দেখিলোঁ। আজি চলি আছে কাম? ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলোঁ ন? বঢ়িয়া, ঠিকে আছে দিয়ক। আৰু প্ৰজেক্ট চলি আছে চাগে ন মাজে মাজে? আচ্ছা, কেনেকুৱা লাগিছে আজি পৰিৱেশ? ভাল লাগিছে, বহুত দিনৰ পিছত আহিছোঁ গান কৰিবলৈ। আচ্ছা, বৰষুণ পাইছিলে নেকি আহোঁতে? বৰষুণ পোৱা নাছিলোঁ। নাই পোৱা ন? লাগক। অলপ বেগ স্কুলত এতিয়া আগত আহিল ন?
এই কেঁচুৱাটো আহিছে কেঁচুৱা ফটো আইডি কি লাগিব এই অলয় সূৰ্যটো ওলাই যাও কৈছিলে কি জ্বলাই দিছে পুৰা জ্বলি গৈছে সেইখনে কালাৰ গৈছে বাবুৰ ৰং গৈছে উতলে যোৱা আহি গ'ল মৰম চা অৰ্ডাৰ জোনটো কাট খাই থাকিলে এইটো কমপ্লিট এইটো পুৰা ক্লিয়াৰ এইটো ছবিখন অলপ পাছলৈ না বঢ়িয়া এইফাল ন এইটো বা চিঞৰ যে কৈ থকা লাগিছে বা চিঞৰ যে আপোনালোকে দেখিবলৈ পাইছে এতিয়া বৰ্তমান শ্বুটিং চলি আছে কিন্তু মানে মেইন কথাটো কি হৈছে কিছুমান জেগাত অলপ অসুবিধা কম হয় এনেকুৱা জেগাখিনিত একচুৱেলি অসুবিধা বুলি ক'বলৈ জেগালৈহে অলপ অসুবিধা হয় বিকজ লোকেশ্যনটো আপোনালোকে দেখিবলৈ পাইছে উখল খবল এইবোৰ কি বুলি কয় নহয় এইবোৰ মই বুজি পোৱা নাই বস্তু কিন্তু তেনেকুৱা কিছুমান থাকে আৰু মানে বননি চননি হেৰি কৰি পেলাই আপোনাৰ কিছুমান গ্লাছ থাকে ধৰি লওক কিছুমান অসুবিধা হয় জেগা বহুতখিনি কাৰণ কেলে যিমানখিনি আৰ্টিষ্ট আছে আৰ্টিষ্টখিনিয়ে সুদা ভৰিৰে কৰিবলগীয়া হয় ঠিক আছে চ' তাৰ কাৰণে আমি আমাৰ সকলো ধৰণৰ ক্ৰিউ যাৰ মানে সেইকেইটা ছিষ্টেম আছে ধৰি লওক যাৰ যিকেইটা কাম আছে কৰিবলগীয়া চ' তেওঁলোকে ধৰি লওক অলপ লোকেশ্যনটো যোনে চাব তেওঁ ধৰি লওক লোকেশ্যনটো ঠিক ঠাক কৰিবলগীয়া হয় যে কাৰোবাৰ হাতত কি ভৰিয়ে হাতে যাতে কাৰোবাৰ অসুবিধা নাপায় শ্বুটিং কৰি থকা সময়ত আৰ্টিষ্টে চ' সেইখিনি বস্তু অলপ বেছি মাইনে ৰাখায় চ' সেইটো কাৰণে এনেকুৱা কিছুমান লোকেশ্যনত শ্বুটিং কৰিবলৈ যাওঁতে অলপ অসুবিধা হয় আৰু চ' আউটড'ৰ শ্বুটটো অলপ অসুবিধাই হয় যথেষ্ট দেখিবলৈ পাইছেই চ' এনেকুৱাহেন জেগা এটা আপোনালোকে বিলিভ কৰক এইখিনি যিখিনি বস্তু আছে মই আপোনালোকক দেখুৱাওঁ চাগে এইখিনি ধৰি লওক দেখিবলৈ পাইছেই কেমেৰা গিম্বল প্লাছ মোৰ কমপ্লিট ভেষ্ট চ' ইয়াত চব কেমেৰা সকলোখিনি থাকে চ' ঠিক তেনেকুৱা এটা সময়ত কি হয় আপোনাৰ যেতিয়া ধৰি লওক এই এনেকুৱাবোৰ ৰাস্তাই অলপ অহা যোৱা কৰিবলগীয়া হয় তেতিয়া অলপ অসুবিধা হয় কিন্তু সেইখিনি অসুবিধা পাৰ কৰিয়ে শ্বুটিং কৰিবলগীয়া হয় চ' সেইটো কাৰণে ভাল লাগে এইটো নিচিনা এক্সপিৰিয়েঞ্চটো পোৱা নাযায় ক'তো চ' সেইটো কাৰণে ভাল লাগে আপোনালোকে চাই থাকক আৰু বৰ্তমান ৰ'দ ওলাই আহিছে আমি ৰ'দৰ কাৰণে অপেক্ষা কৰি আছিলোঁ সেইটো আপোনালোকে দেখিবলৈ পাইছে সৰু মিনি স্ক্ৰীণত দেখিবলৈ পাইছে চাগে ৰ'দ ওলাই আহিছে জাষ্ট আৰু ডাৱৰ প্ৰথম কথাটো হৈছে ডাৱৰ সেইটো চাওক ডাৱৰ দেখিছেনে চ' কিছুমান বস্তু এইবোৰো থাকে এনেকুৱা ধৰণৰ ডাৱৰত অলপ অসুবিধা হয় শ্বুটিং কৰিবলৈ চ' বহুত বস্তু চাবলগীয়া হয় চ' চাই থাকক ষ্টে টিউন আমাৰ আলোচনা চাওক দাদা মিটিং পইণ্টটো দিয়কচোন মিটিং পইণ্ট আমাৰ মিটিং পইণ্ট স্কিমাৰ বেক অলপ ৰাইটত আহক ৰাইটত অলপ বেক আপোনালোকে দেখিছে এই ধৰি লওক লাইটটোৱে ইমান প্ৰব্লেম কৰে ন এনেকুৱাবোৰ লাইটত একচুৱেলি বিৰাট অসুবিধা হয় এতিয়া যে দেখিছে এইটো ৰ'দ আছে বুলি আপুনি এতিয়া যে দেখিছে ৰ'দ ওলাই আছে বুলি কিন্তু ৰ'দ ওলাই একচুৱেলি নাথাকে অলপ সময় পাছতে ৰ'দটো সোমাই গুচি যায় কাৰণ কেলৈ সোমাই যায় আপোনালোকে নিজে গমেই পাব এই আকাশখনৰ অৱস্থা
অৱস্থাটো দেখিলে এইটো কি আছে এই আকাশখন যে চ' আধা আধি এবাৰ সোমাই এবাৰ সূৰ্যটো ওলায় চ' এনেকুৱাবোৰ যেতিয়া ওলোৱা সোমোৱা কৰি থাকে ন শ্বুটিং শ্বেডিউলটো লেট হৈ গৈ থাকে একচুৱেলি যিমানখিনি কাম কৰিব আগবাঢ়িব লাগে সেই কামখিনি মানে আগবাঢ়িব নোৱাৰে ঠিক আছে মই আপোনালোকক দেখুৱাওঁ চাওক এই ক'ত লাইট আছে ক'ত লাইট নাই আপোনালোকে গমেই পাব এক ছেকেণ্ড চাওকচোন বাৰু দেখিছেনে এই এৰিয়াটো কমপ্লিট এতিয়া আমাৰ ব্ৰাইটত আছে ঠিক আছে চ' এইকণত ব্ৰাইট চলি আছে কাৰণে ইয়াত অলৰেডি শ্বুটিংটো তাত কৰিব পৰা হৈছে এইটো চব দেখিছেনে আপোনালোকৰ ইনষ্টেণ্ট সন্মুখতে লাইটটো সোমাই থাকিলে লাইটটো সোমাই গ'ল দেখিছেনে ইনষ্টেণ্ট লাইটটো সোমাই থাকিলে দেখিছে আপুনি ইয়াত চাওক গম পাব লাইটটো ক'ত আছে বহুত বেলেগ জেগাত আছেগৈ ধৰি লওক এইটো চাইডে আপোনালোকে লক্ষ্য কৰিব পাৰিছে চাগে সেইটো চাইডে লাইট আছে দেখিছে চ' এইফালে লাইট আছে এইফালে পাহাৰৰ ওপৰত লাইট আছে চ' মানে কাহিনীটো কি হয় যদিহে লাইটটো নাথাকে তেতিয়া মানে শ্বুটিং কৰাটো বিৰাট অসুবিধা হয় চ' সেইটো কাৰণে লাইট চাইট চব মেণ্ডেটৰী কৰি পেলাই শ্বুটিং কৰিবলগীয়া হয় চ' সেইটো কাৰণে চব বস্তু চাবলগীয়া হয় এভৰিথিং চাবলগীয়া হয় Stop, play, Maso! Play! Play con él, eso. এইটো ড্ৰোন কেপচাৰ বুলি কয় এইটো ড্ৰোন কেপচাৰ কৰিবলগীয়া হয় কিছুমান শ্বট থাকে ড্ৰোন এৰিয়েল শ্বট বুলি কয় এৰিয়েল বাৰ্ড আই ভিউ বা ইগল আই ভিউ ত' ড্ৰোনখনে শ্বট ল'বলৈ গৈ আছে কমপ্লিটলি দেখিছে আপোনালোকে টেক কৰি আছে দেখি আছে চ' গোটেই বস্তুটো এনেধৰণে হয় এবাৰ আপোনালোকে চাব পাৰে সুজেন লাষ্ট হইটো দুটা ঘুরি না যাবে মানে মোৰ ৱকি টকিটোত মানে দিছে এয়া মিউজিক মাৰি আছে তাৰ আমি গৈ আছোঁ বৰ্তমান লোকেশ্যন পেকআপ হ'ল এইটো মানে লোকেশ্যন পেকআপ দেই ডাইৰেক্টৰ শুনিবলৈ হ'লেতো গালিয়ে পাৰিব পেকআপ মানে একেবাৰে মানে আমাৰ শেষ হৈ যোৱা সমাপ্ত কৰা কাৰ্যসূচী কিন্তু আমি এতিয়া লোকেশ্যনটো শ্বিফ্ট কৰিছোঁ এতিয়া লোকেশ্যন শ্বিফ্ট মোৰ লগত আছে প্ৰাঞ্জিত হালৈ দা আমি এয়া কাম কৰি পেলাই গৈ আছোঁ বৰ্তমান যেনেকুৱা ৰাস্তাত আমি খোজকাঢ়িবলগীয়া হয় নোৱাৰি আৰু এখেতে যে দেখিছে আপোনালোকে ৰাইজে সকলোৱে যে দেখি আছে এই ট্ৰাইপডডাল এডাল কেমেৰা ট্ৰাইপড এইডালত কিমান কেজিমান হ'ব ৰাজিদা 5 কেজিমান হ'ব 5 কেজি বস্তু লৈ আৰু লগতে গোটেই সোপা আমাৰ হাতত বহুত বস্তু থাকে চ' সকলো টেকনিকেল টিমৰ মানুহ সকলো কিছুমান বহুত ভয়ংকৰ ৰাস্তাত খোজকাঢ়ি হ'লেও বস্তুখিনি তেনেকৈ অনা নিয়া কৰিবলগীয়া হয় যিটো জেগাত ধৰি লওক বাইক নাযায় যিটো জেগাত গাড়ী নাযায় সেইটো জেগাত আমি কঢ়িয়াই ফুৰিবলগীয়া হয় আৰু এনি টাইম থাকি মেলি ৰাস্তাটো এবাৰ চাই লওঁ নেকি আমি ৰাস্তাটো এবাৰ আপোনালোকক দেখুৱাম বাৰু
আমি কেনেকুৱা জেগাত গৈ আছোঁ আৰু অলৰেডি দেখিছেই হাতে পাতে হাততো এইফালে বেগ ড্ৰোনৰ বেগ এইফালে আপুনি গাত দেখিবলৈ পাইছে গাত সকলো ধৰণৰ এচেচৰিজ আছে কেমেৰা আছে লেন্স আছে গোটেই সোপা মোৰ গাতে সোমাই আছে বাৰু বৰ্তমান গিলি থৈ দিছে চ' দেখুৱাই আছোঁ এইপিনে আছে ৰাস্তাটো এইপিনে অলপ এক্সপ'জাৰটো এনেকৈ দি থোৱা আছে এইফালে আপোনালোকে ৰাস্তা দেখিবলৈ পাইছে ইয়াৰ ৰাস্তা আপোনালোকক যদি দেখুৱাওঁ এক ছেকেণ্ড আপোনালোকে দেখিবলৈ পাইছে এনেকৈ জঁপিয়াবলগীয়া হয় ইমান বেয়া ৰাস্তা তাত আমি এনেকৈ কেজিয়ে বস্তু সামৰি পেলাই যাবলগীয়া হয় একচুৱেলি আৰু এনেকুৱা জেগা এতিয়াই বুলি নহয় যিকোনো শ্বুটিঙত এনেকুৱা ধৰণৰ কাহিনী হয় চ' এতিয়া মই জঁপিয়াবলৈ চাম আচ্ছা এয়া দেখিবলৈ পাইছে সম্পূৰ্ণ ধৰণৰ খাৱৈ এইবোৰ গাঁত পানী বৈ আছে তাৰ লগতে গোটেই গাঁত আছে মানুহটোতো আছোঁ মই কমচে কম 82 কিলোমান 82 কেজিমান আছোঁ চাগে এতিয়া বৰ্তমান 82 নহয় তাতকৈ কমি ল'ব 76 মান আছোঁ চাগে দেই 76 প্লাছ আৰু কেজিমান আপোনালোকে প্লাছ কৰি দিয়ক 76 কেজিৰ লগতে আৰু কেজিমান প্লাছ কৰি দিয়ক যেনে ধৰি লওক হৈ গ'ল আপোনাৰ আপোনালোকৰ হৈ গ'ল আপোনাৰ 76 প্লাছ আৰু 10-12 কেজি আপুনি এড কৰি দিয়ক ঠিক আছে চ' সিমান কেজি লৈ পেলাই এনেকুৱা ৰাস্তাত আমি সকলো কাম কৰিবলগীয়া হয় কষ্টৰ ফল সদায় মিঠা সেইটো কাৰণে সকলোৱে আমি এইটোৱে চেষ্টা কৰোঁ যে আমাৰ কামটো খুব সফল হওক চ' সকলোৱে চ' চিনেমা শ্বুটিং একজেক্টলি এনেকেই হয় ব'লক অলপ আগলৈ যাওঁ গৈ থাকোঁ বৰ্তমান এয়া আমাৰ গাড়ী ৰৈ আছে ইখনৰ পিছত সিখন গাড়ী আছে যথেষ্ট সহকাৰে আমাৰ আৰু এতিয়া বৰ্তমান পিঠিত বেগ আছে সেইসোপা ল'বগৈ লাগিব এয়া দাদাহঁতে আমাৰ কাৰণে খাদ্য যোগাৰ কৰি আছে দেই কি নাম আপোনাৰ এই বঢ়িয়া আজি কি বনাইছে আজি মাছ এই বঢ়িয়া এই বঢ়িয়া সুন্দৰ এই মস্তি দালিটো অথনি খায়ো মস্তি লাগিলে আৰু ধুনীয়া টেষ্ট পাম মানে এইবাৰ এই মুড়িঘণ্ট মজা মাছৰ মাথা মুড়িঘণ্ট এই মজা এই বঢ়িয়া দাদাসকলে কষ্ট কৰি আছে কিন্তু যথেষ্ট অথনি কিন্তু ৰাতিপুৱাই আহি এসাঁজ ভাত খালোঁহি কিন্তু ভাত সাঁজ খাই বিৰাট মস্তি লাগিলে এতিয়াও খাবলৈ পাম আৰু ন ধুনীয়াকৈ দেখিছে আপোনালোকে কিমানখিনি সা সৰঞ্জাম কৰিবলগীয়া হয় লৈ থাকোঁ তেনে ব'লক আৰু অলপ আগলৈ যাওঁ দেখুৱাম মই যে কৈছিলোঁ এয়া চাওক এয়া দেখিছেনে অৱস্থাটো অৱস্থা সেইটোৱে হয় মানে কাহিনীটো তাৰপিছত বাকী এয়া বাহ কি ধুনীয়াকৈ ৰখি আছে আপুনি নামটো আপোনাৰ বঢ়িয়া আজি কোনটো ডিউটিত আছে বঢ়িয়া কেনেকুৱা চলিছে কাম বৰ্তমান বঢ়িয়া ন ব'লক তেন্তে যাওঁ নেক্সট লোকেশ্যন ন ঠিক আছে আহক সেই আপোনালোকে দেখি আছে আমি এয়া গৈ আছোঁ এখন আমাৰ গাড়ী আমি কিন্তু ইমান কষ্ট কৰিছোঁ নাম নাযায় কিন্তু সেইটো কাৰণে আমাৰ এইটো ব্লগ সেইটো কাৰণে চাব লাগিব বিহাইণ্ড দ্য চিনছ উইথ PK হয় নাই অশোক দা নে কি কয় আমিবোৰ এইবাৰ কেমেৰা আঁৰতহে এইবাৰ কেমেৰা আমি আগত থাকিম হয় নাই এইবাৰ ইউটিউবত চাব পাৰিব অকল টেকনিকেল মানুহ কেমেৰা আগত থাকিলে নাম ক'লো এতিয়া নাযায় নাই যে আমি পিছত আছোঁ এতিয়া এক্টৰ এক্ট্ৰেছ এইটো চেনেলত নোলায় অকল আমি টেকনিকেল মানুহবোৰ ওলাম অকল টেকনিকেল মানুহ তাৰ বাহিৰে ইয়াত স্থান নাই আৰু ব'লক নেক্সট লোকেশ্যন গৈ আছোঁ দেখিবলৈ পাব অলপ পাছতে ৰ'ব ইমান মানুহৰ মাজত পাৰ্টিটো বা কেনি গ'ল ৰয়েল এনফিল্ডখন চাওকচোন গম পাই যাব
হা এই ৰঙা ৰঙাকেইটা নহয় নেকি আছে 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 আমি আহি পালো দেখিছে চেৰাপুঞ্জীলৈ মানুহ কিমান আহে চাওক আপোনালোকে চাওক কিমান মানুহ আছে দেখিছে মানুহ আহিব আপোনালোকে কেতিয়াবা চেৰাপুঞ্জী ফুৰিবলৈ লোকেশ্যনটো বিৰাট ধুনীয়া ফুৰিবলৈ ওলাই আহক কেতিয়াবা যোৰহাটৰ হওক ডিব্ৰুগড় হওক আহক চেৰাপুঞ্জী এবাৰ হ'লেও ভিজিট কৰক আমাৰ ইয়াৰ আৰ্টিষ্টসকল আহিছে চিপছ কিনিবৰ কাৰণে বলক আপোনালোকক আমি নামি লওঁ তাৰপিছত সকলোকে দেখুৱাম ন সেয়া মই যে কৈছিলোঁ আহি আছোঁ বুলি ডাইৰেক্ট চেৰাপুঞ্জী পালোহি চেৰাপুঞ্জীৰ মানে একদম মেইন যিখন জেগা এতিয়া আপোনালোকে দেখিবলৈ পাইছে ৰাস্তা ভাল চিনেৰী এটা দেখুৱাওঁ নি এয়া চাওক ভয় নাখাব খালি হা একদম ভাল চিনেৰী এটা দেখুৱাম এয়া চাওক কি মস্তি চিনেৰী ন সেয়াই আৰু চ' আমি গৈ থাকোঁ অলপ কাৰণ দেৰি হ'ব সূৰ্য পৰি যোৱাৰ আগত শ্বুট আদায় কৰিব লাগে যে সেইটো কাৰণে আৰু যিমান পাৰোঁ সিমান গৈ থাকিবলৈ চেষ্টা কৰিছোঁ আৰু একদম সৈ তাত ল'বগৈ শ্বুট তাত দেখি যে আছে আপোনালোকে তাত একদম তাত ল'বগৈ শ্বুট ব'লক আৰু দেখুৱাম আপোনালোকৰ ভিউটো দেখিছে কি ধুনীয়া লাগিছে ব'লক গৈ থাকোঁ মোৰ লগত আমি গৈ আছোঁ দেখিছে আপোনালোকে বহুত ওপৰলৈ উঠিবগৈলগীয়া হ'ল কেনি পাৰ হৈ আহিছোঁ গৈ আছোঁ এতিয়াও দেই একেটা জেগাতে খোজকাঢ়ি গৈ আছোঁ এবাৰ চাওক সুশান্ত দা একদম মানে পুৰা বিন্দাছ গৈ আছে মানে নামাতেই আৰু ইমান গম্ভীৰকৈ গৈ আছে মানে মানুহজন গৈ আছে খুব সুন্দৰকৈ এইফালে আমাৰ দাদা নামটো কৈ দিয়ক এইয়া টিংকু দাও আমি গৈ আছোঁ চলি আছে এইফালে আমাৰ সন্মুখত গোটেই আৰ্টিষ্টসমূহ গৈ আছে দেখিছেই ৰাস্তা উখুৰা মুখুৰা একজেক্টলি ক'বলৈ গ'লে ওপৰলৈ উঠি গৈ আছোঁ বেণ্ড বাজি গৈছে মানে ভাগৰ লাগি গৈছে দেই আহিব নেকি ৰাইজসকল আহক আমাৰ লগতে এবাৰ ওপৰলৈ উঠি চাওকহি কি মস্তি লাগে একচুৱেলি এইবোৰ জেগাত আহিব আপোনালোকে ছিজন লৈ পেলাই আছে এইবোৰ জেগাত চব সময়তে নাহে মানে এইবোৰ বস্তু কি হয় এইবোৰ চব পানী হৈ থাকে মানে এভৰিথিং এইবোৰ চব পানী হৈ থাকে চ' সেইটো কাৰণে এতিয়া পানী শুকোৱাৰ কাৰণেহে আমি ওপৰলৈ উঠি আহিব পাৰিছোঁ মানে মেইনলি চ' ব'লক গৈ থাকোঁ আগলৈ সেই ওপৰত আছে চাওক সেই ওপৰত তালৈকে মানে খোজকাঢ়ি যাব লাগিব কাৰণ ইয়াত বাইকো নাই চাইকেলো নাই এটা বস্তু ইয়াত চলে সেইটো বস্তু হৈছে পেৰ চলায় পেৰ কয় ন কেতিয়াবা পেৰ চলতা হে মুহ চলতা হে তেনেকৈ ঠিক এতিয়া ভৰিহে চলিব তাৰ বাহিৰে ইয়াত গাড়ীও নচলায় উশাহ ফুলি গৈছে কাৰণ মই কথা পাতি আহিছোঁ যে দিয়ক আমি গৈ পাই লওঁ তাৰপিছত আকৌ কথা পাতি আছোঁ চেণ্টাৰ ফেচৰ আঠা পৰিলে আঙুলে পড়ছে আঙুলে আল্টিমেট চবেই চিঞৰি থাকে নহয় তেনেকৈ ই বেচেৰা ভোকতে পৰি গৈছে 3 দিনমান আকৌ খাব পোৱা নাই বোলে
মুখখন দেখা মুখখন দেখা তই খাব নাপালি বুলি দেখাব নোৱাৰো নেকি মুখখন দেখা দেখা মুখখন দেখা 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 দেখুৱা অ মইনাটো অ মইনাটো এই জুলাই জুলা Rolling. 1, 2, 3, action! Get out! One, two, three, go! One, two, three, action! আমাৰ সকলোৱে খাইছে চাই লওক এপিছো যাতে থাকি নাযায় সকলোৱে খুব সুন্দৰকৈ খাই আছে মানস দায়ো খুব সুন্দৰকৈ খাই আছে আজি আহিছো কালিও আহিম আহিয়ে থাকিম এয়া দৰা ঘৰৰ আহিয়ে থাকিম এয়া ছোৱালী ঘৰৰ ছোৱালী ঘৰৰ ছোৱালী ভণ্টি ভালকে দেখাই দিয়া ফেচটো দেখাই দিয়া দিদি খোৱা নাই বাৰু চাওঁ বঢ়িয়া মানে টিফিন হা মায়ে ডগ ইমান মৰম এয়া আমাৰ ৰাইজসকলে সকলোৱে খাই আছে খুৱাইছোঁ এদাই হৈছে মই এতিয়া সৰ্বপ্ৰথম বাইদেউৰ ওচৰলৈ আহিম এয়া আমাৰ অভিনেত্ৰী বৰ্তমান ঠিক আছে চ' সেইটো কাৰণে ৰাইজে সকলোৱে চাওঁ কওকচোন বাৰু গানটো আপোনাৰে নহয় জানো গানটো মোৰে হয় বাইদেউ আপোনাৰ নামটো মোৰ নামটো পল্লৱী দাস আচ্ছা আৰু এয়া আমাৰ শ্বুটিঙৰ শেষৰ পৰ্যায় খানা খাই আছোঁ আমি সকলোৱে গানটোৰ বিষয়ে সবিশেষ কৈ দিওঁ গানটোৰ সবিশেষ আমি ক'বলৈ চান্সে নাপালোঁ আচলতে হয় কওক চিফুং বাঁহীটি বজাই দে বহনা খুব সুন্দৰ এটি গীত চিফুং বাঁহীটি বজাই দে বহনা সুন্দৰ খাচী আৰু বড়ো অকণমান আমি মিক্স কৰি পেলাই গানটো কৰিছোঁ আৰু গানটো লিখিছে খুব ধুনীয়াকৈ মৃন্ময় মৃত্তিক দা তাৰপিছতে সংগীত কৰিছে আপোনাৰ শ্যামল ভূঞা মিক্স মাষ্টাৰ কৰিছে দিগন্ত বৰদলৈ দাই সকলোৱে জানে সুন্দৰ আৰু বাবুৱে এয়া গম পাইছে বাবুৱে কোৰিঅগ্ৰাফিটো কৰিছে খুব সুন্দৰ আৰু খুব ধুনীয়াকৈ কেমেৰা চম্ভালিছে আজি পাপু দাই আৰু বাকীখিনি নাম মই ইমান ভালকৈ নাজানো যদিও সকলোকে মই ধন্যবাদ জনাইছোঁ গুঞ্জনে খুব ধুনীয়া এক্টিং কৰিছে আৰু মোক বহুত সহায় কৰিছেহি সুন্দৰ এক্টিং কৰি পোৱা নাই কেতিয়াও বঢ়িয়া তাৰ হেল্পৰ কাৰণে অকণ পাৰিছোঁ যেন লাগিছে সুন্দৰ এতিয়া প্ৰথম কথাটো হ'ল মই প্ৰথম খাই লওঁ নহ'লে মোৰ পেট মৰিব ঠিক আছে অলপ দেৰি ৰৈ দিয়ক তাৰপিছত আকৌ দেখুৱাই আছোঁ আহি পাইছোঁহি আৰু দেই আপোনালোকে আন্ধাৰ দেখিছে চাগে ৰ'ব আন্ধাৰটো দেখিবই বিকজ আন্ধাৰ কেলৈ দেখিছে সেইটো মই এতিয়াই কৈ আছোঁ ৰ'ব 1 ছেকেণ্ড জাষ্ট আন্ধাৰ দেখা কাৰণটো মই কৈ আছোঁ 1 ছেকেণ্ড দেই বঢ়িয়া 1 ছেকেণ্ড বুলি সেইটো কাৰণে ক'লোঁ আহি পেলাই সোমাই গ'লোহে বস্তু পাতি অলপ আছে থৈ মেলি লওঁ এতিয়া কথাটো হৈছে চেৰাপুঞ্জীৰ পৰা বাইকত আহিলোঁ হ'ল আমি এনেও চেৰাপুঞ্জীলৈ বাইকতে গৈছিলোঁ চ' সেইটো কাৰণে আহি পালোঁ ভাগৰ যথেষ্ট লাগিছে আইঐ
বিচনাখনত বহিহে শান্তিটো লাগিছে চ' ভাগৰ যথেষ্ট লাগিছে এতিয়ালৈ তেন্তে ভিডিঅ'টো শেষ কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু আশা কৰোঁ যাতে ভিডিঅ'টো ভালেই পালে আৰু দেখুৱাবলৈ চেষ্টা কৰি থাকিম আগলৈও ভিডিঅ'খিনি কেনেকুৱা ধৰণৰ হ'ব আৰু মই সৰ্বপ্ৰথম ভিডিঅ' বনাইছোঁ আৰু মই ভাবিছোঁ যে আশাও কৰোঁ যথেষ্ট যদিহে আপোনালোকৰ ভাল লাগে ভিডিঅ'কেইটা চাই তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু প্ৰথম কথাটো হৈছে বেল আইকনটো দবাই দিব আৰু নটিফিকেশ্যনটো অন কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মেইনলি এইটো টপিকৰ ওপৰতে মোৰ ভিডিঅ' বনিব চ' সেইটো কাৰণে এইটো টপিকৰ ওপৰত ভিডিঅ' আৰু চাবৰ কাৰণে যাতে সঘনাই পায় যেতিয়াই মই আপলোড কৰোঁ খুব সঘনায়ো মই আপলোড কৰাটো অসম্ভৱ হ'ব চ' যেতিয়াই মই আপলোড কৰোঁ যাতে আপোনালোকে চাবলৈ পায় সেইটো কাৰণে আপোনালোকে অন কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মেইন কথাটো হৈছে লাইক কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে ভিডিঅ'টো চাই বা কেনেকুৱা ধৰণৰ আৰু আপোনালোকক দেখুৱাব লাগে বা কেনেকুৱা ধৰণৰ আপোনালোকে জানিবলৈ হেঁপাহ শ্বুটিঙৰ বিষয়ে বা বেকগ্ৰাউণ্ড বিহাইণ্ড দ্য চিনছ কেনেকুৱা ধৰণৰ আপোনালোকৰ জানিবলৈ মন সেইখিনি বস্তু যদি মোৰ লগত আপোনালোকে কমেণ্টত লিখি দিয়ে তেতিয়া মই বিৰাট ভাল পাম আৰু আশা ৰাখিলোঁ তেন্তে নেক্সট ভিডিঅ'টোলৈ জড়িত হৈ থাকক মোৰ লগত বিহাইণ্ড দ্য চিনছ উইথ PK দিয়ক বিৰাট ভাগৰ লাগিছে শুই দিওঁ এতিয়া